নমস্কাৰ মই নয়নমণি ডেকা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ নয়ন এনে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি কাক ভালো কি কৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জুবিন কোন হয় ভাই জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি আমাৰ যে লিভাৰটো জুবিনৰ ষ্টেটমেণ্টে চব কাৰেক্ট হ'ব তেনেকুৱাটো কোনো কথা নহয় জুবিনে যিবিলাক কথা কৈছে জুবিনৰ কোনো মেটেৰিয়েল নাই কালি অসমীয়া ভাষাৰ ওপৰত তেওঁ এইবোৰ ষ্টেটমেণ্ট দিছে কেইটামান গান গালেই বুলিয়ে জুবিনৰ চব কথাই ভাল হৈ যাব নেকি বেদৰ বাণী হ'ব নেকি হা জুবিন কোন প্ৰথমতে কওক আপুনি কোন আপোনাক কেইজন মানুহে চিনি পায় অসমৰ আপোনাক কেইজন মানুহে চিনি পায় আমাৰ ভাৰতৰ কিন্তু জুবিন দাক অসমৰ লগতে ভাৰতৰ প্ৰত্যেকজন মানুহে চিনি পায় বুলি ক'লে ভুল নহয় আপোনাৰ ৰাজনীতিক জগতত কি অৰিহণা আছে আপুনি কওকচোন আজি জুবিন দাই যিমান মানুহক সহায় কৰিছে কাৰোবাক পঢ়াৰ কাৰণে কাৰোবাক ট্ৰিটমেণ্টৰ কাৰণে কাৰোবাক বানপানীৰ সময়ত সহায় কৰিছে কোনজন মানুহে এনেকৈ সহায় কৰি পাইছে কোনজন শিল্পী এনেকৈ জুবিন দাৰ দৰে ইমান মানুহক সহায় কৰি পাইছে আপোনালোকৰ দৰে নেতাই কি কৰিছে আমাৰ ৰাইজক লুটি পুটি খাই আছে আপোনালোকৰ দৰে নকয়তো পিঁয়াজৰ দাম কমিছে পাঁচপুৰাণ খাওক কিবা খাওক এনেকুৱা মন্তব্য নিদিয়ে হয় জুবিনদাৰ কোনোবা কথাত কিবা কথাত ভুল হ'ব পাৰে কাৰণ মানুহ মাত্ৰাই ভুল 90% কথা কিন্তু জুবিনদাৰ শুদ্ধ হয় একদম চিধা কথা হয় গতিকে বেলেগ কথা চব হজম কৰিলেও আমি কিন্তু জুবিনদাক বেয়াকৈ কোৱাটো আমি কেতিয়াও হজম কৰিব নোৱাৰোঁ আমি যুৱচামে গতিকে জুবিনদাৰ কথা বেয়াকৈ কোৱাৰ আগত জুবিনদাক কোন বুলি কোৱাৰ আগত আপোনালোকৰ দৰে নেতাই এবাৰ নহয় 100 বাৰ ভাবিব